ছাবস্ক্ৰাইব কৰক আসাম ভইচ ইউটিউব চেনেল লগতে ৰাইট সাইডত থকা বেল আইকনত টিপক মই আপলোড কৰা নতুন নতুন ভিডিঅ'ৰ নোটিফিকেশ্যন পাবলৈ। প্ৰসংগ এনআৰচি সম্পৰ্কীয় গোচৰৰ শুনানি ৫-৯-২০১৮ ইংৰাজী আজি পুনৰ উচ্চতম ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ ৰঞ্জন গগৈ আৰু মাননীয় ন্যায়াধীশ ৰোহিন্টন ফলি নৰিমনৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠত এনআৰচি বিষয়ৰ WPC 274/2009 গোচৰৰ শুনানি অনুষ্ঠিত হয়। সম্পূৰ্ণ খচৰা তালিকাত অন্তৰ্ভুক্ত নোহোৱা লোকসকলে দাবী আবেদন ক্লেইম এপ্লিকেশ্যনৰ লগত দাখিল কৰিব লগা 1949 চনৰ 25 মাৰ্চ তাৰিখৰ পূৰ্বৰ নিৰ্ধাৰিত 15টা নথিৰ ভিতৰত 10টা নথিহে বাহাল ৰাখি তাৰে যিকোনো এটা বা ততোধিক জমা দিব পাৰিব বুলি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক শ্ৰী প্ৰতীক হাজেলাই মাননীয় উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন আকাৰে দাখিল কৰা পৰামৰ্শক মাননীয় আদালতে গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু অন্যান্য পক্ষক এই সম্পৰ্কত নিজৰ মতামত অহা 2 সপ্তাহৰ ভিতৰত আদালতত জনাবলৈ আজি নিৰ্দেশনা প্ৰদান কৰে। কেন্দ্ৰীয় চৰকাৰৰ এণ্টৰ্নি জেনেৰেলে ৰাজ্যিক সমন্বয়ক শ্ৰী প্ৰতীক হাজেলাই জমা দিয়া প্ৰতিবেদনৰ প্ৰতিলিপি বিচৰাত আদালতে অগ্ৰাহ্য কৰি আদালতৰ নিৰ্দেশনাত প্ৰতিফলিত হোৱা তথ্যৰ ওপৰত মতামত আগবঢ়াবলৈ সকলো পক্ষকে নিৰ্দেশনা দিয়ে। আনহাতে দাবী আপত্তি আবেদন গ্ৰহণ কৰা সম্পৰ্কে ৰাজ্যিক সমন্বয়ক শ্ৰী প্ৰতীক হাজেলাই আদালতৰ মতামত বিচৰাত মাননীয় আদালতে SOPৰ সমগ্ৰ বিষয়ত সিদ্ধান্ত নোহোৱালৈকে তথা আদালতৰ পৰৱৰ্তী নিৰ্দেশনা নোহোৱালৈকে দাবী আপত্তি আবেদন গ্ৰহণ কৰা বা জমা দিয়া বন্ধ থাকিব বুলি আজি ৰায় প্ৰদান কৰে।